So hello guys, welcome to another vlog. আজি গৈছো Nanda Saikia আছে ফেচাৰ্ছ ইয়াত গোটেই Nanda Saikia ল'ৰা ছোৱালী বহি আছে চাই গৈ দে আৰু মই গৈছো ভণ্টিৰ লগত ভণ্টিয়ে লগ কৰিছে মোক ফটো মাৰিবলৈ লগটো চাই দিব শেষ লাগে তো গাইজ পাৰ্মিশ্যন পাই গ'লোঁ সোমাবলৈ নহ'লে পাৰ্মিশ্যন নিদিছিলে গোটেই লগৰখিনি গৈ পিনি তাহাঁতি ক'লেগৈ ইউনিয়নক আৰু ইউনিয়নে এতিয়া সোমাবলৈ দিলে বাৰু থেংক ইউ অল ইউনিয়ন আৰু যদি ভিডিঅ'টো চাই আছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আপোনালোকে সেই সপোনটো তোমালোকৰ বাস্তৱত ৰূপায়িত হয় তাৰে কামনা কৰিলোঁ নন্দ নাথ শইকীয়া মহাবিদ্যালয় যিহেতু তোমালোকে গম পাইছা যে নন্দ নাথ শইকীয়া মহাবিদ্যালয়খন এখন ঐতিহ্যমণ্ডিত মহাবিদ্যালয় যিখন মহাবিদ্যালয়ৰ পৰা বহুতো গুণী জ্ঞানী পণ্ডিত এই মহাবিদ্যালয়ৰ পৰা ওলাই গৈছে আৰু এই মহাবিদ্যালয় এই দুখনতেই মই সেইসকল মহান ব্যক্তিক শ্ৰদ্ধাৰে সোঁৱৰিব বিচাৰিছোঁ যিসকলৰ অশেষ কষ্ট আৰু সাধনাৰ ফলত তিতাবৰৰ অন্যতম শ্ৰেষ্ঠ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান অৰ্থাৎ তিতাবৰ বুলি ক'লে খুব ভুল কোৱা হ'ব যিহেতু আমাৰ মহাবিদ্যালয়খনে ৰাষ্ট্ৰীয় পৰ্যায়তো এটা সুনাম আছে গতিকে এনেকুৱা এখন মহাবিদ্যালয়ত তোমালোকে অধ্যয়ন কৰিবলৈ আহিছা গতিকে মহাবিদ্যালয়খনৰ মান মৰ্যাদা ঐতিহ্য ৰক্ষাৰ ক্ষেত্ৰত প্ৰত্যেকজন নন্দনীয়ানে নিজৰ স্থিতিত অটল হোৱাটো বাঞ্ছনীয় অনুষ্ঠানখনত নাম ভৰ্তি কৰিবলৈ সুবিধা পাইছা তোমালোক সকলোকে মই অভিনন্দন জনাইছোঁ কাৰণ তোমালোকে ভালদৰে পৰীক্ষা উত্তীৰ্ণ হৈ ইয়াত ভৰ্তি হ'ব ভাত খাই আহিলোঁ এতিয়া ইয়াত ৰিচিপশ্যন ভাত দি আছে মাছে সতি আৰু বাই ফটো মাৰিবলৈ তো খানাটো ভালেই দিছোঁ দেই
পাগলহি আৰু নিশ্চয় আপোনালোকে গম পাইছে যে মই NN Saikiaলৈ গৈছিলোঁ আজি আছিলে ফ্ৰেছাৰ্ছ NN Saikiaত গৈ ভাল লাগিলে কলেজখনলৈ আৰু মই গৈছিলোঁ ভণ্টিৰ লগত প্ৰথমতে আপোনালোকে নাভাবিব যে মই তাত কোনো পাৰ্মিশ্যন নোলোৱাকৈ সোমাইছোঁ বুলি বহুতক সোমাবলৈ নাই তিনি বাহিৰৰ ষ্টুডেণ্ট বাহিৰৰ ল'ৰা হওক ছোৱালী হওক তো মোক ইউনিয়নৰ মানুহে নিজেই মাতি নিছেহি নিজে প্ৰথমে মই সোমাবলৈ নাই দিয়া হৈছিল তাৰপৰা এনেকৈ ফোন কৰাকৈ হ'ল আৰু তাৰপৰা মোক লৈ গ'লহি ইউনিয়নৰ মানুহ আহি পিনি ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাপোৰ্ট কৰিব আপোনালোকে আৰু ইমানকৈ ভিডিঅ' বনোৱা নহ'লে অকল ফটো মাৰি থকা হ'ল কেমেৰা লৈ সেইকাৰণে ভিডিঅ' বনাবলৈও নহ'ল অলপ ভিডিঅ' ক্লিপ লৈছোঁ আৰু যে তালৈ গৈছিলোঁ আলহী হিচাপে তো মোক ভালকৈ শুশ্ৰূষা কৰিছে তেওঁলোকে ইউনিয়নৰ মানুহে তাৰপৰা মোক ভাত খোৱালৈকে ভাত খানাটো ভালকৈ দিছিলে মাছ পনীৰ তেনেকৈ আছিলে কিবাকিবি আৰু এই ফটোখন চৈ দিব ইয়াত ছাইডত তো ভিডিঅ' চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু আগলৈকে একেবাৰে শেষলৈকে মোৰ লগত থাকিব আপোনালোকে তো আজিলৈ আৰু সামৰিছোঁ ধন্যবাদ আজিৰ দিনটো টুপিটো পিন্ধি আছোঁ এনেকুৱা অশান্তি লাগিছে এতিয়া খুলিছোঁহি ঘৰত একদম কি মজা লাগিছে কৈছোঁ নহয় কি বুলি বুজাম আপোনালোকক আৰু মোৰ লগতে মোৰ ইনষ্টাগ্ৰামৰ লিংকটো ছাবস্ক্ৰাইব নহয় ডিছক্ৰিপশ্যনত দিয়া থাকিব ফ'ল' কৰি দিব লগতে কথা এটা কৈ থওঁ মই এতিয়া যোনটো ভিডিঅ' কৰিছোঁ তাত বেকগ্ৰাউণ্ডৰ চাউণ্ডটো সলাই দিম যোনটো গানটো বেকগ্ৰাউণ্ডৰ গানটো সেই গানটো সলাই দিম মানে কেছটো কি মোৰ আগৰ যোনখিনি ভিডিঅ' আছিলে তাৰ যোনখিনি কেমেৰাত শ্বুট কৰা চাউণ্ড সেই চাউণ্ডটো আছে কাৰণে মোৰ ভিডিঅ'খিনিত কপিৰাইট লাগি গ'ল বেকগ্ৰাউণ্ডৰ চাউণ্ডটো দিয়া নাছিলোঁ কাৰণে তেনেকৈ সেইকাৰণে এতিয়া মই বেকগ্ৰাউণ্ডৰ যোনটো চাউণ্ড সেইটো চেঞ্জ কৰি পিনি মই বেকগ্ৰাউণ্ডত বেলেগ গান শ্বুট লগাই দিম তো আপোনালোকে এডজাষ্ট কৰি ল'ব আৰু বেয়া নাপাব কাৰণ কপিৰাইট লাগি গৈছে ভিডিঅ'বিলাক সিমানেই আৰু ফটো লৈ আছোঁ NN Saikiaত মৰা